প্ৰমুখে ৭৫ বছৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেখেতসকলে এটা ডাঙৰ এটা মহৎ কাম তেখেতসকলে কৰিছে আৰু গ্ৰহণ কৰিছে। আজি ইয়াত উপবিষ্ট ৰূপজ্যোতি শাখা সাহিত্য সভাৰ মোৰ জ্যেষ্ঠ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অঞ্জু বাইদেউ, আমাৰ ৰূপজ্যোতি শাখা সাহিত্য সভাৰ আমাৰ বিশেষকৈ কবি লেখিকা বেগম বাইদেউ আৰু আশা কৰ্মীসকল, বিকালী অঞ্চলৰ আশা কৰ্মী বাইদেউসকল, যিসকলৰ পৰা আমি বহু আশা আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেখেতসকলে বহু কষ্ট কৰি দিনে নিশাই তেখেতসকলে কষ্ট কৰি তেখেতসকলে সেৱা আগবঢ়াই আছে, আমি দেখি আহি আছো। গতিকে তেখেতসকলৰ যিটো সেৱা আচলতে উপলব্ধি কৰিব পাৰিছে আমাৰ তেখেতসকলেও মানে দিন ৰাতি তেখেতসকলেও কষ্ট কৰি আছে। তেখেতসকলৰ বহুত সমস্যা আছিল। বাহন হয়, এই বাহনটোত মানে পৰিৱেশ প্ৰদূষণ নকৰে। গতিকে চৰকাৰে এই বাছ ইউনিভাৰ্চিটিত বাছ চলি আছে, সম্ভৱ হয়তো ৰাজ্যিক পৰ্যায়তো ইণ্টাৰ ষ্টেটো হয়তো চলিব। কেৱল আপোনালোকে সেৱা আগবঢ়াই আপোনালোকে নিজৰ আয় ইনকাম কৰাৰ ওপৰত দেখি বা তেখেতসকলৰ সেৱাত আপোনালোকে সন্মান জনাই আপোনালোকে তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ এটা বিৰল তেওঁলোকক আজি বিনম্ৰভাৱে অনুৰোধ জনাম। আমি দেখিছো আজি যিটো আমাৰ পুলিচ পইণ্টত আমি যদি কওঁ কলেজ নগৰ যাব নেকি, নাযাওঁ, এইটো যাতে মানে সেইকাৰণে আপোনালোকে এনেধৰণৰ যদি কৰে, আজি যেনেধৰণৰ আপোনালোকে পৰিচালিত কৰিছে ঠিক তেনেধৰণৰ ভৱিষ্যতটো অতি সুন্দৰ, অতি ভদ্ৰ, অতি। আমি পুনৰ চিনাকি পৰ্বলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত হৈছে জান্তি গণি সাংবাদিক, তেওঁক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। লগতে সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ চিলিনা মাৰাক, আঠিয়াবাৰী। এইবাৰ আমি চিনাকি দিবলৈ আগবাঢ়িছোঁ আমি চিনাকি আৰু আশাকৰ্মী হৈ আছোঁ, কিন্তু আজিলৈকে আমাক কোনো এনেকুৱা সম্বৰ্ধনা জনোৱা নাই। আমি 16 বছৰ মানে অতিক্ৰম কৰিবলৈ হৈছে, তথাপি আমাক আজি এনেকুৱা এটা অনুষ্ঠানত এনেকুৱা মানে সম্বৰ্ধনা পাই মোৰ লগতে গোটেইখিনি আছে আপ্লুত হৈ পৰিছোঁ। আৰু তেওঁলোকে ভৱিষ্যতেও তেওঁলোকে আমাক এনেকৈ সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু তেওঁলোকৰ সন্তানটো দীৰ্ঘায়ু হওক, তেওঁলোকৰ প্ৰত্যেকটো কামত জয় জয় ময় হওক, আৰু ভৱিষ্যতে তেওঁলোকে আমাক প্ৰতিটো ক্ষেত্ৰতে মাতিলে আমি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ লগত সহযোগ কৰিম বুলি কথা দিলোঁ। তেওঁলোকে যে ইমান আমাৰ দৰে তেওঁলোকৰ মানৱ সেৱা কৰি আছে, কাৰণ তেওঁলোকে 10 টকাৰ বিনিময়ত আমি কম সময়ৰ ভিতৰতে আমি কামবিলাক তেওঁলোকে কৰি আছে। ঠিক সেইদৰে আমিও দিনে নিশাই আশাকৰ্মীসকলে য'ত যেনেকৈ মাতিছে তেনেকৈ গৈছোঁ, আমাক যেনেকৈ কাম কৰিবলৈ দিছে সেইবিলাক কাম আমি নিজে কৰি আছোঁ। কেতিয়াবা ই ৰিক্সা ল'ব লগা হয়, আমাক লগে লগে তেওঁলোকে সেই গন্তব্য স্থানলৈ পঠিয়াই দিয়ে বা লৈ গৈ থাকে। সেয়ে তেওঁলোকৰ আমাৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক। সেয়ে তেওঁলোকলৈ মই বিশেষভাৱে মনৰ অন্তস্তিকোণৰ পৰা আন্তৰিক অভিনন্দন, সেৱা, প্ৰণাম, শ্ৰদ্ধা জনাইছোঁ। বিকালী মেডিকেলৰ সমূহ আশালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আমবাৰী জিপিৰ পৰা ভাবাই কোনো কিমান বছৰে কৰিলোঁ, কোনো মানুহে আমাক মানে দেখাই পোৱা নাই। আমি যে কাম কৰি আছোঁ, যে ই ৰিক্সাখন ঠাই যে আমাক এইখিনি দেখা পাল, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু এইখিনিয়ে মই ক'ব লাগে। হয় স্যার।
বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ চলি আছে। উত্তৰা ই ৰিক্সা সন্থা, উত্তৰা ই ৰিক্সা সন্থা, মাতৰম মাতৰম। বঢ়িয়া বঢ়িয়া তেতিয়াহ'লে ভাল চিনি পাব। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। আজি মই নথৈ আনন্দিত হৈছো আৰু এটা কথা অনুভৱ কৰিছো যে গুণীয়ে গুণৰ মল বুজে। আজি ধবধৰা অঞ্চলৰ যিটো ই ৰিক্সা চালক সকল আছে তেওঁলোকে অহৰহ জনসেৱা কৰি আহি আছে, তেওঁলোকে সেৱা আগবঢ়াই আছে। তেওঁলোকে বহুত দুখ কষ্টৰে আমাৰ যাত্ৰীসকলক ই ঠাইৰ পৰা আন ঠাইলৈকে লৈ গৈ আছে। নিজৰ মানে দুখ কষ্ট পাহৰি ঠিক তেনেধৰণৰ তেওঁলোকেও তেওঁলোকৰ দৰে এই অঞ্চলত সেৱা আগবঢ়াই আহিছে আমাৰ আশা কৰ্মীসকল। আশা কৰ্মীসকলৰো বহুত দুখ কষ্ট আছে। মই ভাবিছো যে ই ৰিক্সা চালকসকলৰ যেনেধৰণৰ দুখ কষ্ট, আশা কৰ্মীসকলৰ ঠিক তেনেধৰণেই দুখ কষ্ট। আৰু মস্তাক গণি প্ৰাক্তন সভাপতি ব্যৱসায় সন্থা, ধূপধাৰা ব্যৱসায় সন্থা। আৰু আমাৰ মাজত উপস্থিত হৈছে শিশিৰ কুমাৰ নাথ, শিক্ষক, ধূপধাৰা জাতীয় বিদ্যালয়। তেওঁলোকক আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনালো। আমি শোভাযাত্ৰা উন্মোচন কৰিবলৈ আগবাঢ়িছো। যি জনপ্ৰিয় ই ৰিক্সা, যি আমাৰ গ্ৰাছৰুট লেভেলৰ বাহনৰ এটা ব্যৱস্থা, এই ব্যৱস্থাই আমাক বহু সুবিধা কণ কৰি দিছে। গতিকে আজিৰ এই মহৎ যিটো প্ৰচেষ্টা, এই প্ৰচেছনৰ শুভ আৰম্ভ হোৱা বুলি মই ঘোষণা কৰিলোঁ। লাইনত যাই থাকে হা। যাবি না আমার লগত? জয় হিন্দ। লাইন পাতি আহক, লাইন পাতি অভাৰ টাইম নকৰিব দেই। আমার শোভাযাত্রা
Bye bye. Hả? Hey. Hello.